অ' দেউতা বহিছে। নাই বহা, শুই আছো, দেখা নাই? দেউতাই যে ধেমালি কৰে আৰু। কেলে আহিছ সেইটো ক, দাঁত চেলাই নাথাকিবি। কালি দেউতাই খুব ভয় খালে ন। ঐ, তোৰ আকৌ মাৰ খাবলৈ মন গৈছে নেকি? অ' দেউতা আমাৰ ধান দাই আছে নহয়, সেই পথাৰলৈ যাওঁ ব'লা না। আজি আকৌ তোৰ কি মন গ'ল পথাৰলৈ যাবলৈ? কি তই ধান দাবিগে নেকি? এই ধান নেদাওঁগে ধান দোৱা চাবলৈ যাওঁ, ভাল লাগে পথাৰলৈ গৈ। হয় নেকি? বৈ তেনেহ'লে লৈ যাওঁ তোৰ পথাৰলৈ। তোৰ মাৰক কৈ থৈ যাওঁ। ঐ মিনতি, আমি পথাৰ পাইছোঁ দেই। অ' দেউতা চোন ইমান ধুনীয়া লাগিছে ন, পথাৰখন দেখিয়ে ভাল লাগিছে। হয় দেই, আঘোণ মাহত পথাৰলৈ আহিয়েই ভাল লাগে। গাঁৱলীবোৰ চাচোন কেনেকৈ ইমান ৰ'দত ধান দাই আছে, দেখিছনে কিমান কষ্ট কৰিছে। এয়াহে গাঁৱৰ মানুহ। অ' ডালিমী বৰমাও ধান দাই আছে, হৈ আছো দেউতা। অ' বৰমা ধান দাইছে। অ' দাইছো পিছে তহঁতি বাপেক পুতেক কলৈ যাওঁ আজি? ক'তো নাযাওঁ নবৌ। আমাৰ এই তিলকনে আকৌ পথাৰলৈ আহোঁ বুলি ক'লে, তাৰ বোলে পথাৰলৈ আহি ভাল লাগে বোলে, সেইকাৰণে এপাক লৈ আহিলোঁ দেখুৱাবলৈ। পথাৰলৈ লৈ আহিছ, ভালে কৰিছ গম পাইছনে। আজিকালি ল'ৰা ছোৱালীনো ক'ত আৰু পথাৰে চিনি নাপায়, নাহেই পথাৰলৈ। তাকেহে নবৌ, আহোঁ বুলি ক'লে সেইকাৰণে লৈয়ে আহিলোঁ। হ'ব আপুনি দাই থাকক, আমি যাওঁ দেই। হয় নেকি? যা বৰমা যা দেই। দেউতা সেয়া চব মতা মানুহেও ধান দাই আছে। ল'ৰা, ধান দোৱাৰ লগত মতা মাইকী একো কথা নাই, কামৰ লগত সেইবিলাক নাই নহয়। আমিবোৰে নিজে ভগাই লৈছোঁ, এইটো মতা মানুহে কৰিব লাগে, সেইটো মাইকী মানুহে কৰিব লাগে, সেইবিলাক নাই নহয়। হয় নেকি দেউতা? তেনেহ'লে চোন আপুনিও ধান দাব পাৰে। আপুনি কেলে ঘৰত বহি থাকে, ধান নেদাই কেলে আপুনি? গৰু, মই চাকৰি কৰোঁ দেখিছ নাই তই? মই চাকৰিলৈ যাম নে মই ধান দাবলৈ আহিম হা? সেইকাৰণে মানুহ লগাই দিছোঁ আকৌ। সেইটো কথা। গৈ থাকোঁ, মাৰ চাগে ভাত হ'লেই। সেইটোচোন দদাইহঁতো আকৌ গছৰ তলত কি কৰি আছে? দদাইদেউ, গছৰ তলত কি কৰি আছে? কি কৰিবি গছৰ তলতে অকমান পকৰটো পেলাইছো। ককা গছৰ তলত যে পকৰ পেলাইছে, ঘৰত জেগা নাই নেকি? মই গছৰ তলতে পকৰ পেলাং বা মই ঘৰতে পকৰ পেলাং, তোৰ কিবা হৈছে নেকি? বুঢ়া খঙে উঠিলে। চুপ আছ নাই তই হা? বুঢ়া মুখে মুখে যে লাগিছ, বুঢ়াই কি লৈ আছে দেখিছ নাই? লাখুটি লৈ আছে, দিব তোক। তহঁতি বাপে পুতে ক'ত গৈছিলি ঐ? মই অকণ বহিয়ে লওঁ ক'তনো যাব হয় দদাইদেউ? আমাৰ তিলকনতে পথাৰলৈ যাওঁ বুলি ক'লে, তাকে লৈ গৈছিলোঁ পথাৰলৈ। দেউতা আপোনাৰ কি পকৰ পেলাবলৈ জেগা নাই নে কিনো? ইয়াতে যে আকৌ বহি দিলে। পথাৰলৈ গৈ ভাগৰ লাগিলে অকণ বহিয়ে লৈছোঁ। পিছে দদাইদেউ কি হ'ল আজি আপুনি মন চন মাৰি বহি আছে যে? কিনো কবি বুজিছ, মোৰ দুজনীকে বোৱাৰী, দুজনী বোৱাৰী সেই ল'ৰা পঢ়াব লাগে বুলি কৈ সেই টাউনত থাকিবলৈ ল'লে। এতিয়া এই চাচোন বাৰু, ধান দোৱা টাইমতো দুইজনী বোৱাৰী, এজনীও নাই। ল'ৰাকেইটাতো নাই, বোৱাৰীকেইজনীও নাই। সেই বুঢ়ীজনী বেমাৰী, বুঢ়ীজনী চাচোন অকলে সেই ধান দাই আছেগৈ। বুঢ়ীলে মনত পেলাই এইখিনিতে বহি আছোঁ বুজিছ। হয় দেই দদাইদেউ, কি ক'ব নোৱাৰো, আজিকালি দিনেই তেনেকুৱা পঢ়াবলৈ নিওঁ বুলি কৈ পিনি পঢ়াবলৈ যায়, কিন্তু পঢ়োৱাতকৈ নিজৰ লাভবিলাহে মাৰে বেছি। এতিয়া ইমান ভাল ভাল স্কুল আছে গাঁৱতে, ইয়াতে পঢ়িয়ে কিমান ভাল মানুহ হৈছে, কিন্তু এইবোৰ কোনে বুজাব হয়? ককা সেইবোৰ চিন্তা কৰিবলৈ বাদ দিয়ক। আপুনি এতিয়া এইবোৰ চিন্তা কৰিবলৈ সময় নাই নহয়। আপুনি এতিয়া ভালকৈ খাব লাগে, শুব লাগে, সেইটোৱে কথা। হ'ব দিয়ক, কিবা এটা হ'লে আমাক মাতিব, আমি আহিম নহয়। বাদ দিয়ক দদাইদেউ সেইবোৰ চিন্তা কৰিবলৈ। এদিন নহয় এদিননো নিজৰ ঘৰখনলৈ আহিবই লাগিব। ভাড়াঘৰতনো কিমান দিন থাকিব? আহিব দিয়ক, চিন্তা নকৰিব। দাদা আহক, আমাৰ ঘৰলৈকে যাওঁ, চাহ একাপ খাই আহিব আহক। হয় নেকি? বৈ তহঁতৰ ঘৰতে চাহ একাপ খাই আহিম, বৈ মনটোকে ভাল লাগিব। শুনিছা, আজি দদাইদেউৰ কথা শুনি খুব বেয়া লাগিলে মনটো, বুজিছানে? বেয়াও লাগিছে, বুঢ়া বুঢ়ীকেইটা অকলে থাকে আৰু ল'ৰা দুইটা টাউনত থাকে। বুঢ়াটো খবৰ ল'বলৈ কোনো এটা নাহে, বোৱাৰীকেইজনীও খবৰ নলয়, ল'ৰাকেইটাও খবৰ নলয়। দদাইদেউ খুব দুখ, বুজিছানে? তাকেহে নক'ব বুজিছানে। আজি আকৌ কি ওলালে, আজিকালি এইবোৰ টাউনত পঢ়াবলৈ যায়, আকৌ সেই ভাড়া ঘৰত থাকি নিজৰ ঘৰতো থাকিব, আকৌ ভাড়া ঘৰত থাকেগৈ। আকৌ কেইদিনমানৰ পাছত শুনিব বোলে বোলে ক'ৰ ৰং নামাই বোলে লাইন মাৰি বোলে এটালৈ গুচি গ'ল বোলে। পঢ়াবলৈ নিছে বা ঠিকেই, পঢ়ুৱাব লাগে বাৰু, পঢ়ক, কিন্তু তোৰ মাক বাপেকৰ কথাও চিন্তা কৰিব লাগে নহয়। এই বুঢ়া মাকটোৱে এইকেইটা কোনে চাব? আহিব লাগে, খবৰ ল'ব লাগে। সেইকাৰণে আকৌ দেখিছা দেউতা, মই আকৌ সেইকাৰণে সেই টাউনলৈ নাযাওঁ, আকৌ গাঁৱতহে পঢ়িছোঁ। মই আকৌ তোমালোকক চাব লাগিব যে, সেইকাৰণে মই ভালকৈ নপঢ়োঁ নহয়। ইয়াতে যি পঢ়োঁ আৰু। টাউনত পঢ়িলে বুলি কি ভালকৈ পঢ়িব লাগিব, গাঁৱত পঢ়িলে কি বেয়াকৈ পঢ়িব লাগিব কথা আছে নেকি? তই য'তে পঢ় ভালকৈ পঢ়িবি আকৌ। তই ইয়াত পঢ়িলি বুলি কি তই বেয়াকৈ পঢ়িবি নেকি? নহয় দেউতা, এনেই কথাটো কৈছোঁ যেনিবা। আজিকালি দেখিছ নাই, স্কুলবিলাকত গাঁৱৰ স্কুলবিলাকত কিমান ভাল হ'ল, কিমান সুবিধা দিছে চৰকাৰে। ইউনিফৰ্ম দিছে, বেগ দিছে, জোতা মোজা দিছে, চব দিছে। মাত্ৰ অকল পঢ়িবই লাগে, খাবলৈ দিছে, কি লাগে আৰু ইয়াতে ভালকৈ পঢ়িব লাগে, শুনিব লাগে, ভাল মানুহ হ'ব লাগে। সেইটো চিন্তা কৰিব পাৰ নে তহঁতি?
এই মানুহজনীও মানে ৰামায়ণ আৰম্ভ কৰি দিলে আৰু ঐ লোৱা সেইটো কথা নহয় আজিকালি গাঁৱৰ স্কুলবোৰত কিমান ভাল ভাল মাষ্টৰ মাষ্টৰণী আছে দেখিছ নাই টেটত পাছ কৰি কিমান ভাল ভাল মাষ্টৰ মাষ্টৰণী আছে একেই শিক্ষা দিয়ে টাউনত যিটো শিক্ষা দিব গাঁৱতো সেইটো শিক্ষাই দিব খালী ল'ব জানিলেই হয় তহঁতি ধ্যান দিব লাগিব পঢ়াটো বুজিছ এইবোৰ খেলি মেলি কৰি নাথাকিবি ভালকৈ পঢ় আৰু সোনকালে পঢ়ি শুনি চাকৰি এটা ল এই ৰাম ৰাম দুইটা লাগি গ'ল আৰু মই এইখিনিৰ পৰা যোৱাই ভাল হ'ব দেই এই গুৰুটোক পঢ়া কথা ক'লে কেনেকৈ ইয়াৰ পৰা পলাই দেখিলা এই হয় দিয়ক এই ল'ৰা ছোৱালীবোৰ এনেকুৱাই আৰু পঢ়া কথা ক'লে পলাই আৰু এই হ'ব দিয়ক এতিয়া হেৰি কৰোঁ ভাতটোকে খাই লওঁগৈ বুজিছে ভাতকেইটাকে বাঢ়ি দিওঁগৈ আহক ভাতটো খাই লওঁ ব'লা ব'লা ভাতটোকে খাই লওঁগৈ ব'লা ঐ দেউতা আজি ইয়াতে শুম দেই আজি মই নাপালোঁ সোপা দি থৈছোঁ পকৰত কি কৈছ সোপা দি থৈছ কি সোপা দি থৈছ তই কিহৰ সোপা দিলি ঐ পকত আমাৰ সেই পাছফালে সেই ভীমকল থৈ দিছিলে যে সেই ভীমকল 5টামান খাই আহিছোঁ আজি আৰু পূৰা পকৰ সোপা মাৰি ধৰি থাকিব আৰু আজি গুণ ওলায় পাদো নোলায় কল খাই মৰিব খুজিছ নেকি তই কেলে খালি ইমান খোপা কল পকৰ সোপা দুবেলা খাইছ জহনীয়াটো এই দেউতা আজি হেৰি দিনত কেলে সেই মূলা চব্জি খাইছিলোঁ যে সেইকাৰণে আকৌ ভাবিলোঁ ৰাতি আকৌ পাদিম নেকি পাদিলে আকৌ আপুনিও মাৰিব যে সেইকাৰণে মই সেই কলকে খাই দিলোঁ সোপা দিবৰ কাৰণে এই জহনীয়াটো বুদ্ধিবোৰ দেখিছা এই জহনীয়াটো বুদ্ধিবোৰ কি বুদ্ধিবোৰ ক'ৰ পৰা নোলোৱা ঠিক নাই হ'ব দে শুই থাক এতিয়া এই দেউতা পাদিলেও গালি দিব এগালমান আকৌ সেই সোপা দি আহিছোঁ পকৰটো তেতিয়াও গালি খায় কি যে একদম নহয় মানুহ এই দেউতাটো যে নিজে ইমান ৰাতি নাক বজাই থাকিব ভু 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 শুব ন লোকক আকৌ গালি দিয়ে ৰ বাপেকে আজি যদি বেছি নাক বজাই থাকে নহয় দেউতাবোৰক মই হেৰি কৰিম এই নাকটোকে সোপা মাৰি দিম ৰ দেখিছনে বেছিকে বজাই আছে ৰ নহ'ব এতিয়া মই নাক ধৰিবই লাগিব ৰ আৰে শুনো মোলৈ দেউতাই গোমাই মোক তলত পেলাই দিলে ঐ জহনীয়াটো কি হ'ল ঐ কেনেকৈ তাত পৰিলিগৈ নিজে গোমাই পেলাই পিনি এতিয়া কেনেকৈ তলত পৰিলেগৈ বুলি ক'বলৈ আহিছে শুব পাৰে আঁঠুনি বা নাকটো বজাই আছে মই সেইকাৰণে নাকটো চেপি দিলোঁ সেইকাৰণে ইমান জোৰে গোমাই দিলে তলত পৰিলোঁ ভালেই হ'ল আৰু দুগুমানটোক এতিয়া দিমহে মই এই জহনীয়াটোপা মই শুব নোৱাৰোঁ কালিও টোপনি ক্ষতি কৰিলে পাতি আজি আকৌ ইয়াক এইটো মোক টোপনি ভাঙি দিছে ইয়াক নাকত ধৰিবলৈ কোনে কৈছিলে তোক কোনে ধৰি কৈছিলে ভালেই হ'ল তোক একো দিলোঁ আৰু দুগুমান দিম এতিয়া ৰ তই কৈছ নে ইয়াৰ পৰা মই পাহৰি গৈছিলোঁ আজি যে মা ঘৰত নাই মই ক'লে যাম আকৌ মই বেলেগত শুব নোৱাৰোঁ দেই ইয়াতে শুম আপোনাৰ লগতে শুম শুই থাক কিন্তু দেই এইবাৰ ভালকৈ শুবি আকৌ মোক টোপনি ক্ষতি কৰিলে তই গম পাবি তোৰ বাপেৰে কোন হয় আকৌ দেউতা সেইটো কি চুইছে শুনিছেনে এই বাঘৰ নিচিনা চুইছে কি চুইছে শুনিছেনে ময়ো শুনিছোঁ তাকেতো কি হয় জানো ভয় লাগিছে ঐ এই বাঘ নিচিনাহে লাগিছে ৰ এতিয়া কি কৰিম বাৰু